Welcome back to KDS vlog. আজি এটা নতুন ব্লগৰ ভিতৰত আপোনালোকক স্বাগত জনাইছোঁ। নিশ্চয় আপোনালোকে গম পাইছে আজি বিহু। সেয়ে বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। লগতে আপোনালোকৰ বছৰটো ভালে ভালে যাওক। আৰু মই আজি বিহুৰ আজি কি কৰোঁ দিনটোৰ ভিতৰত আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সবখিনি দেখাম। আজি আমাৰ ফাৰ্ষ্ট কাৰ্যসূচী হৈছে আমাৰ গৰুটো নাই, আমাৰ আপোনালোকে কিছুমানে গম পায় কিছুমানে গম নাপায় বাৰু। আমি ছাগলী ধুম ফাৰ্ষ্ট। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আপোনালোকে গম পাইছে আজি গৰু বিহু, গৰু নাই আমাৰ, সেইকাৰণে ছাগলী ধুৱাম। ধুনীয়াকৈ নিয়মখিনি চাই যাব আপোনালোকে। ধুনীয়াকৈ ভিডিঅ' কেমেৰামেনে কৰিব, মই ধুনীয়াকৈ ধুৱাই যাম। আপোনালোকে চাই থাকিব লাষ্টলৈকে। চ' আমাৰ গোটেইখিনি যিখিনি নিয়ম সেইখিনি গোটেই ৰেডি হৈছে। এই দেখিছে আপোনালোকে এই লাও বেঙেনা গোটেইখিনি ইয়াতে ৰেডি কৰা হৈছে। আৰু ইয়াতে লাও বেঙেনা হালধিৰে এইটো মালা বনোৱা হৈছে। আৰু এই হালধি আৰু তেল দি এইখিনি মানে হেৰি কৰা হয়, যেতিয়া গা ধোৱা হয় সেইটো টাইমত মানে এই হালধি আৰু তেলেৰে তেওঁলোকৰ মাথাবিলাকত হেৰি কৰা হয়, এই ধৰক আপোনাৰ সানি দিয়া হয়। আৰু এয়া দেখিছে মাখিয়তী গছ। এই মাখিয়তী গছটো বহুত ৰেয়াৰ, বহুত কম পোৱা যায়। এয়া দেখিছে আমাৰ ইয়াতে আছে মাখিয়তী গছ। আপোনালোকে এইটোতো গম পাইছে দীঘলতী গছ। আৰু এইখিনি গোটেইখিনি মানে নিয়ম কৰা হয় এইখিনি। আৰু লগতে আমাৰ ছাগলীৰ কাৰণে বিহুৱান অনা হৈছে। এয়া বিহুৱান মানে আমাৰ যেনেকৈ মানুহবিলাকৰ ধৰক চাৰ্ট পেণ্ট এইবিলাক দিয়ে, সেই গামোচা যেনেকুৱা দিয়ে তেনেকৈ মানে আমাৰ এই ছাগলী গৰু এইবিলাকক মানে সিহঁতক ৰছী হিচাপত পঘা বুলি কয়, আমাৰ এইফালে পঘা দিয়া হয়। এয়া দেখিছে গাইছ। আৰু সেইফালে ছাগলীকেইটা আছে, এইফালে এটা কুকুৰ আছে, ইয়াকো ধুৱাম আজি মই। এই ছাগলীকেইটা আছে, এতিয়া বাল্টিং চাল্টিং ৰেডি কৰিছোঁ, গা ধুৱাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো ফাইনেলি ফাৰ্ষ্ট পৰ্ব এইটো হয়, হালধি আৰু তেলেৰে এইটো মানে ছাগলীকেইটাৰ মাথাত লগাই দিম এতিয়া ফাৰ্ষ্ট পৰ্ব। আহক গাইছ আহক। তো ফাইনেলি আমাৰ এই পটলু হয়, পটলুক এতিয়া লগাই দিম মাথাত। ডাঙৰ হ ধুনীয়াকৈ ডাঙৰ হ। আমাৰ এইটো আমাৰ মটো, এইটো আমাৰ নতুনকৈ মেম্বাৰ হৈছে, এইটো নতুন মেম্বাৰ। ইয়াক এটা সানি দিম এতিয়া। ধুনু আৰু এটা পটলু আছে, পটলুৰ পোৱালি এটা আছে, পটলুৰ পোৱালি এটা আছে। এই পলাল ক'ত যাবি, ক'ত যাবি পটলুৰ পোৱালি। তো ফাৰ্ষ্ট পৰ্ব আমাৰ খতম। এতিয়া আমি গা ধুৱাম। এতিয়া আমি গা ধুৱাম। ধৰি লওক আপুনি হেৰি কৰচোন ভিডিঅ' ফালে। খানা লৈ দিবা। তো এটা ফাইনেলি হৈ গ'ল ধোৱা, দেখিছে গাইছ, এটা ধোৱা হৈ গ'ল। আৰু নেক্সটটো ধুম এতিয়া আমি। পটলু 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 হেপী বিহু। क्या सोच है रे तेरी, मानना पड़ेगा। থাৰ্ড পৰ্ব এয়া দেখিছে, আমি এতিয়া লাও খা বেঙেনা কৰিম। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়েৰে পাগল বাপেৰে পাগল তই হলি বৰ ছাগল। তো গাইছ ছেকেণ্ড ছাগলীটো আপোনালোকে কি কৈ আছোঁ শুনিব ভালকৈ। আপোনালোকে নিজে এই বস্তুটো কৰিব পাৰিব। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়েৰে পাগল বাপেৰে পাগল তই হলি বৰ ছাগল। তো গাইছ ছেকেণ্ডটো হৈ গ'ল। এতিয়া পোৱালিকেইটা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়েৰে পাগল বাপেৰে পাগল তই হলি বৰ ছাগল।
তো গাইস লাষ্ট ছাগল লাও খা বেঙনা খা বছৰে বছৰে বাঢ়ি যা মায়েৰে পাগল বাপেৰে পাগল তই হলি বৰ ছাগল দীঘলতি দীঘল পাত ছাগল কোবাই জাত জাত মায়েৰে পাগল বাপেৰে পাগল তই হলি বৰ ছাগল দীঘলতি দীঘল পাত ছাগল কোবাই জাত জাত মায়েৰে পাগল বাপেৰে পাগল তই হলি বৰ মাখিয়তিৰে জাৰিম মাখিয়তি মাখি পাত ছাগল কোবাই জাত জাত মায়েৰে সৰু বাপেৰে সৰু তই হলি বৰ ছাগল মাখিয়তি মাখি পাত ছাগলী কোবাই জাত জাত মায়েৰে পাগল বাপেৰে পাগল তই হলি বৰ ছাগল এইটো এটা নেক্সট পৰ্ব এইটোত মানে ছাগলীখিনিক গোটেইখিনিকে এই লাও বেঙেনা গোটেইখিনি খোৱা হয় চাওক গাইছ এতিয়া আমি ছাগলীক দিলোঁ সিহঁতে খাব এতিয়া তো গাইছ দেখিছে খাই আছে ধুনীয়াকৈ তো গাইছ এই বস্তুটো হৈছে আপোনাৰ যেতিয়া গধূবেলা ছাগলীখিনিক আগুৱাই অনা হয় তাৰপিছত এই বিহুৱানটো দিয়া হয় তেতিয়ালৈকে ভিডিঅ'টো কিন্তু এণ্ড হোৱা নাই আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া আমাৰ এটা লাষ্ট পৰ্ব আছে ইয়াৰ পিছত মই অফিচ যাম অফিচৰ পৰা আহি নেক্সট আপোনাৰ ভিডিঅ'টো আৰম্ভ কৰিম গাইছ আমি যিখিনি বস্তু জাৰিলোঁ দীঘলতি পাত হওক মাখিয়তি গোটেই লাও বেঙেনা হওক এইখিনি বস্তু মানে আপোনাৰ য'ত ছাগলী বন্ধা হয় তাতে আপোনালোক বান্ধি পেলাই ৰাখিব লাগে তেতিয়া বোলে বহুত দিনৰ পৰা চলি অহা এইটো বস্তু মানে ধৰক ছাগলীৰ বেমাৰ আজাৰ ধৰক পোকা পিপিৰা এইবিলাক ছাগলীৰ দেহত নালাগে সেইটো কাৰণে এই বস্তুটো বান্ধি ৰখা হয় এতিয়া মই বান্ধি পেলাই তাতে ৰাখি থ'ম মই ছাগলী বান্ধা ঘৰত আহি পালোঁ এয়া দেখিছে এতিয়া মই ইয়াতে উঠিম ইয়াতে ধুনীয়াকৈ থৈ দিম দেখিলে গাইছ ইয়াতে থৈ দিলে ধৰক আপোনাৰ ছাগলী এইবিলাক যিমান আছে এইবিলাক বেমাৰ নহয় আপোনালোকেও কৰিব এই বস্তুটো কিছুমানে নাজানে সেইটো কথা মই আপোনালোকক ইনফৰ্মটো জনাই দিলোঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক শেষ হোৱা নাই কিন্তু একদম সন্ধিয়ালৈকে ভিডিঅ'টো তো গাইছ আপোনালোকে দেখিলে এইখিনি পৰ্ব ধুনীয়াকৈ চলি গ'ল এতিয়া আমি মাহ হালধি গা ধুব লাগে এইটো নিয়ম এতিয়া আমি গা পা ধুই মই অফিচলৈ যাওঁ অফিচৰ পৰা আহি নেক্সট এটা লাষ্ট পৰ্ব আছে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক তেতিয়াহে গম পাব এই গৰু বিহুটো কিহৰ কাৰণে পতা হয় গোটেইখিনি আপোনালোকে গম পাব আৰু কেনেকুৱা নিয়ম কেনেকুৱা আজিকালি নিয়মবিলাক নোহোৱা হৈ গৈছে সেইকাৰণে সেই নিয়মখিনি আপোনালোকক বচাই ৰাখিবৰ কাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকে লাষ্টলৈকে চাই থাকক ভিডিঅ'টো শেষ হোৱা নাই তো ফাইনেলি ছাগলীকেইটা পঘা পিন্ধোৱা হৈ গ'ল এয়া দেখিছে পঘা নিয়মত পঘাটো পিন্ধাই দিছোঁ ধুনীয়াকৈ এই বঢ়িয়াকৈ একদম পঘা পিন্ধি ৰেডি হৈ আছে তো এইখিনিয়ে আছিল আজিৰ পৰ্ব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'লৈ ৱেইট কৰক